চব্জিৰে এখন ধুনীয়া চব্জি বনাম। চব্জি হ'ব লাগিব। তই ধুনীয়াকৈ গান এটা গাবি আৰু আমি আটাইকেইটাই বহি চব্জিখন একদম তকালি তকালি খাওঁ। আমি নহয় দেই, তোমালোকে এইবোৰ ৰন্ধা চব্জি মই খাওঁ। তেনেহ'লে আপোনাক কেঁচাই কেঁচাই খাব লাগিব। তোমাৰ ধনীয়াৰ মানুহে ভগৱানে একো নিদিলেহে সংসাৰ দুবৰ সময় থৈছে মোক। তেনেহ'লে তাই মোৰ 10 পুলি দুটামান ৰুই নিদিয়ে কিয়? লাগি যাব। মোৰ প্ৰতিটো কথা তুমি কিয় মাত নাপাহে? কাৰণ আপোনাৰ প্ৰতিটো কথাৰ হাৰত থকা অৰ্থবিলাক মই ভালদৰে বুজি পাওঁ। বৰ বেছি ক্ষতি কৰি নাথাকিবা। ইমান বেছি ক্ষতি কোৱা হ'লে কেতিয়াবাই নাশপতি কৰিব পাৰিলা। কেনেকৈ কৰিবহে নাশপতি? মই ক'লো আপোনাৰ নিচিনা নহয়। হয়, এইখন ল'ৰা চোৱাই হয়। চোৱাই হয়। কিন্তু চাবলৈ মই কথা কোৱা ভাল দুটাই কুকুৰ মেকুৰী দৰে কুকুৰ এনেকৈ কামতা বিশ্বাস এই বাদ দিয়াবিলাক কোৱাচোন। সেই আমাৰ ফেক্টৰী কাম কেনে চলিছে? ফেক্টৰীলৈ মনত পৰিছে কিয়? আৰে এই ফেক্টৰী হ'ব লগা মালিক হোৱাটো নাই। একো হিচাপ পত্ৰ নোচোৱাকৈ কেতিয়াও মালিক হ'ব নোৱাৰে। মই ফেক্টৰী হিচাপ পত্ৰ চাম ওৰ আকৌ নব। মই ক্লাছ 6তে কিহৰ ঘৰত স্কুল আহিছিলোঁ জানা? এই অংক ঘৰত। এতিয়া তুমি ফেক্টৰী 1000 লাখৰ হিচাপ চাবলৈ কোৱা, তেতিয়া মানুহ মাৰিব দেই। ঐ মিলাই দেচোন, মই অংকত কিমান গাধ আছিলোঁ বুজাই দে। অংকত ইমানেই গাধ আছিল অংক শিকাবলৈ মাকে তাক এটা গাধ পুৰি দিবলগীয়া হয়। এইবিলাক হিচাপ নিকাচ ফেক্টৰী চেক্টৰী এইবিলাকৰ ওপৰত একেবাৰে আগ্ৰহ নাই বুজিছা। ক'ৰবাত যেনেকৈ আছোঁ এনেকৈ থাকিলেই হ'ল। এনেকৈ থাকি থাকি মৰি থাকিলেই হ'ল। জেগা নহয় দাদাবৰ। এই দাদাবৰজন কোন জানো? মানে মই দুখ নাই জীৱন তেনেকৈ চলি থাকিলেই হ'ল। উশাহ নিশাবিলাক লৈ জীয়াই থাকিব পাৰোঁ। হয় এনেকৈ জীয়াই থকাটোক জীৱন নুবোলে মই বুলি হোৱা নাই নেকি? মই তই এনেকুৱা এটা কাণ্ডজ্ঞানহীন মূৰ্খ পূৰ্বক ল'ৰাতকে সেই মাতবোৰৰ চকুলৈ টোপনি নাহে। প্ৰেছাৰ বাঢ়িব নহয়, প্ৰেছাৰ উঠিব। লাইনবিলাক অলপ সঠিককৈ মাৰিব। দেখি দেখি মোৰ অসহ্য লাগিছে। তোৰ চিন্তাত মই কেৱল তোৰ চিন্তাত মোৰ চকুলৈ টোপনি নহয়। তুমি মিছাকে চিন্তা কৰি নহয় বিশ্বাসে নহয়। চিন্তা কৰিবলগীয়া হৈছে কাৰণে মই চিন্তা কৰিছোঁ। মই মাক যে চিন্তা নকৰাকৈ থাকিব নোৱাৰোঁ। আজি যদি এখন ঘৰ থকা হ'লে এইখন ঘৰৰ কি অৱস্থা হ'লহেঁতেন ইয়াৰ খবৰ আছে? মই ইমান অশান্তি দিবলৈ কিয় জন্ম লৈছোঁ তই? একো এটা কাম নকৰাকৈ কেৱল মাৰৰ মগজুটো খুলি খাবলৈ তই কিয় জন্ম লৈছিলি? মই আগত পেছে মই মৰি গ'লে তোৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাইছ? কোনে তোক কাম কৰি কৰি খুৱাব? কোনে তোৰ বিয়া পাতি দিব? কোনে তোৰ সংসাৰৰ দায়িত্ব ল'ব? হ'ব দিয়ক ঘূৰি দিয়ে আৰু কিমান গালি পাৰি ইমান গালি পৰাৰ পাছতো ইয়াৰ শুকৰণি নহ'ল। সৰুতে এজন জ্যোতিষীয়ে ইয়াৰ হাত চাই কৈছিলে এই বোলে বৰ দুৰ্ভগীয়া হ'ব। মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি, কিন্তু এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ ই কেৱল নিজেই দুৰ্ভগীয়া নহয়, আনৰ ওপৰতো দুৰ্ভাগ্যৰ বোজাবোৰ চাপি দিবলৈ ই ভাল পায়। মইতো আজি কৰিছোঁ যদি কিবা এটা কাম কাজে আৰু যদিহে নোৱাৰ তেনেহ'লে মোৰ চকুৰ আগৰ পৰা এইখন ঘৰৰ পৰা তই আঁতৰি যাব। তোক আৰু মই সহ্য নোহোৱা হৈ মই তোক সহ্য কৰিব খাব টেনশ্যন নল'বা। এতিয়া মোক গালি পাৰিলে নহয়
মা এতিয়া আৰু মনটো ফ্ৰী হৈ গ'ল এতিয়া খাব শুব মায়ে ঠিকেই কৈছে বিশ্বাস নকৰোঁ মই আৰু এনেকৈ থাকিনো কি কৰি কোৱাচোন লোকৰ খাই মই ওলাই গুচি যাওঁ নেকি ঘৰৰ পৰা যামগে দে মই বাৰু যামগে দিয়া ঘৰৰ পৰা কিয় দৰকাৰ হ'লে পৃথিৱীৰ পৰা ওলাই গুচি যাওঁ থাক কি কৰিবি আৰু থাকি একো নাই মই বেয়া পোৱা নাই জাগা বন্দী কৰি থকাকে ইমান ফূৰ্তি কৰি আহিলো চব পানী কৰি পেলাম এই কৰ্মযোগৰ লীলা আছে বাকৰ পৰা ইমান গালি খাই তথাপিও অকণো লাজ একদম সঠিক কথা কৈছে কিছুমান মানুহ তেনেকুৱা হয়ে শহুৰৰ ঘৰত পুহ লৈ থাকে তথাপি অকণো লাজ নাই বিদ্যা